যিদিনা মই ভাবিবলৈ ল'ম সেইদিনাখন তোৰ কোনো কথাই মই মানি নলওঁ। কথাষাৰ মনত ৰাখিবি। আপুনি মোক ভুল বুজিছে দেউতা। আপুনি মোক বেয়া পায় সেয়া মই জানো, কিন্তু মই আপোনাক কেতিয়াও বেয়া পোৱা নাছিলো আৰু নাপাওঁ। আদি দেউতাৰ আগত কি লাগিলি? তেওঁ কিবা খঙত ওলাই যোৱা যেন লাগিল। মা, দেউতাই মোক ইমান কিয় বেয়া পায়? তই অলপ আগত বজাৰৰ পৰা আহিছিলিহে, এতিয়া আকৌ ফুলত ধৰিছ। একেবাৰে হাইৰাণ কৰি দিবি দেই। তই পুলিচ নে আন কিবা? মই পুলিচ হোমগাৰ্ডো আৰু বহুত কিবা কিবি অল ৰাউণ্ডাৰ। মোৰ নিচিনা মানুহ তই কমেই পাবি। কথাটো মিছা নহয়, একেবাৰে ঘৰ ধৰা মানুহ। তই যাক বিয়া পাতিবি নহয়, তাইৰ একেবাৰে ভাগ্যখন ফুলা লুচিৰ নিচিনা ফুলি যাব। তোৰ মন নাযায় নেকি? কি মন যোৱাৰ কথা কৈছ? কলো আৰু কিবা এটা, তই একো বুজিয়েই নাপালি। তেৰা তেৰি কথা মই ভাল নাপাওঁ দেই। যি ক'ব লগা আছে চিধা চিধি কবি, তেতিয়াহে তোক উত্তৰ দিম। সময় আহিবলৈ দে মধুবালা। আমাৰ দৰমহাটো অকমান মেলি খেলি লাগি আছে, মানে খেলি মেলি লাগি আছে। যেতিয়া ৰেগুলাৰ হৈ যাব তাৰ পিছত বাকীখিনি মই চাই ল'ম। জানো পাই, তই কি খেলি মেলি কথা কৈ আছ? মই হলে একো ধৰিব পৰা নাই দেই। যিদিনা ধৰিব পাৰিবি তেতিয়া নেৰিবি মধুবালা। তই মোক সঁচাই হাইৰাণ কৰি দিবি। এতিয়া এইবোৰ কথা বাদ দিবানে? আপোনাক মোৰ লগত কথা নাপাতিবলৈ কৈছো নহয়, নামাতিব মোক। তোমাক নামাতি কাক মাতিম এতিয়া? কিয়? আপোনাৰ অতিকৈ মৰমৰ ভাই বোৱাৰীজনী আছে নহয়, যাওক তাইৰ লগতে কথা পাতকগৈ। আপোনাৰ চকুত যে মোৰ কাৰণে কোনো ভেলু নাই, সেইটো কথা আপুনি আজি প্ৰমাণ কৰি দিলে। এজনী সাধাৰণ ছোৱালীৰ আগত মোক লাজ দিলে। এইটো কথা মই মৰি গলো নাপাহৰো। মই যি কৰিছো তাৰ কাৰণে চৰি, কিন্তু মোৰ উপায় নাছিল। মই এইখন ঘৰৰ ডাঙৰ ল'ৰা, কিছুমান কথা মই মিলাবই লাগিব। আৰু মই মোৰ এইটো দায়িত্ব বুলি ভাবো। মই মোৰ পত্নী আৰু ভাইটোৰ পত্নীৰ মাজত কোনো ধৰণৰ ব্যৱধান হোৱাটো নিবিচাৰো। আমি সকলোবোৰেই এই ছাদখনৰ তলত ধুনীয়াকৈ মৰম লগাকৈ মিলি চলি থাকিব লাগিব, সেইটোৱে মই বিচাৰো। গতিকে তুমি মোক ভুল নুবুজিবা। আপোনাক মই কিয় ভুল বুজিম? আটাইতকৈ ডাঙৰ ভুলটোতো মই কৰিছো। মই চব বুজি পালো। এটা চৰকাৰী চাকৰি তাই ডিঙিত ওলমি আছেতো, সেইকাৰণে মোৰ দৰে বোৱাৰীৰ এতিয়া গুৰুত্ব নাইকিয়া হ'ল। আৰু আপুনি এই ঘৰখনৰ বাবে ইমান বেছিকৈ কৰি কি পাব? একো নেপায়। গতিকে নিজকে মহান সাজি লাভ নাই। আপোনাৰ এই মহানতাৰ বাবে আপোনাক কোনেও পুৰস্কাৰ নিদিয়ে। বৰঞ্চ সেইবোৰ কৰি থাকিলে এদিন আপুনি মোকো হেৰুৱাব, কৈ থলো। আৰু এয়া মই ধেমালিকে কৈ থকা নাই, 100% সঁচা আৰু মনৰ পৰা কৈছো। প্ৰথমতে তুমি তোমাৰ মনটো সলনি কৰা। চাবা এদিন সকলোবিলাক সলনি হৈ পৰিব। আপোনাৰ এই মহৎ বাণীবোৰ পকেটত ভৰাই ৰাখক। মিছাতে মোৰ ওপৰত যাচি নাথাকিব, কাৰণ ইয়াৰ পৰা একো লাভ নহয়, উল্টাই আপোনাৰ ক্ষতিহে হ'ব, বুজিলে? যিমানেই টেবলেট নিদিও কিয়, এইজনী দেখোন বেমাৰে ভাল নহয়। চাকৰি কৰাজনীৰ ভাল
ভাল পাখি গজিছে। কিবা কৰি তাই চাকৰিটো খাব পাৰিলে তাই পাখি চাখি চিঙি চব চোৰমাৰ হ'ব। কিবা এটাটো কৰিব লাগিব। কি ক'ব খুজিছা সোনকালে কোৱা না, মোৰ দেৰি হৈছে। তই মন্দাকিনীৰ লগত কি এটা কম বুলি ভাবিছিলো। মানে কি ক'ব খুজিছা সোনকালে কোৱা না, মোৰ দেৰি হৈছে। তই মন্দাকিনীৰ লগত কি লাগি আছ? দিনটোৰ আধাখিনি সময় তই ডিউটিতে থাক। অন্ততঃ ঘৰত যিখিনি সময় থাক তাইৰ লগত হাঁহি মাতি মিলি জুলি থাকিবিচোন। চোৱা মা, তুমি যাৰ হৈ ওকালতি কৰিছা সেইজনী মোৰ পত্নী। তাইৰ লগত মই কেনেকৈ থাকিব লাগে, কি ক'ব লাগে, কি ক'ব নালাগে তাইক, সেইটো তুমি মোক শিকাব নালাগে। মইতো তোমাৰ আৰু দেউতাৰ সংসাৰৰ মাজত সোমোৱা নাই, গতিকে তোমাৰ পৰাও মই সেইটোৱে আশা কৰোঁ। আৰু এটা কথা, তোমাৰ এতিয়া দুজনীকৈ বোৱাৰী, সিহঁতৰ মাজত মৰম চেনেহ এইবোৰ ভাগ ভাগ নকৰিবা, সমান চকুৰে চাবা। নহ'লে কিন্তু এদিন সিহঁতেও তোমাক বেলেগ চকুৰে চাব। তেতিয়া তুমি কি কৰিবা? যদিহে নতুন বোৱাৰীক মোৰ পচন্দ মতে আনিলো হয় তেতিয়াতো কথাটো বেলেগ হ'ল হয়। তাইক সমান চকুৰে চাবলৈ তাইওতো আমাৰ সমান হ'ব লাগিব। বাইদেউ সোনকালে আহক, সৰু বোৱাৰী কিবা এটা হৈছে। সেই আকৌ কি হ'ল? কিনো সেইডাল পিটিকি থাকক। দুই এটা কথা পাতিম বুলি আহিলো, তই আকৌ সেইডালতে ব্যস্ত। কি ক'ব আছে কৈ যোৱা, মই শুনি আছো। হাতখনহে ফোনত আছে, কাণখন নিজৰ জেগাতে আছে। চিন্ময়হঁতে যে কামটো পালে তই মোক কোৱা নাই কিয়? এই মই পাহৰিলো। কিন্তু তুমি কেনেকৈ গম পালা? গম পালো মানে সি মোক নিজে কৈছে। মই তাক ফোন কৰিছিলো। সি কামটো পাবৰ বাবে তোৰ বায়েৰাৰ লগত মই কত কি যে কৰিলো, আৰু তই মোক কথাটো ক'বলৈ পাহৰিলি। তই ইমান স্বাৰ্থপৰ নে তৃষ্ণা? স্বাৰ্থপৰ মই নহয়, স্বাৰ্থপৰ তুমি। মোক নজনোৱাকৈ চিন্ময়দাৰ কামটো হ'লে তেওঁক পইচা দিবলৈ তুমি কিয় কৈছিলা? কষ্ট কৰিছিলো বাবে পইচা বিচাৰিছিলো। আজিৰ দিনত ফ্ৰীতে কোনেও একো কাম কৰি নিদিয়ে। মনত ৰাখিবা খুৰী, চিন্ময় মোৰ হ'বলগীয়া হাজবেণ্ড। তেওঁৰ লগত তুমি পইচাৰ খেল নেখেলিবা, মই এইবিলাক ভাল নাপাওঁ। মই কিন্তু পইচাক বহুত ভাল পাওঁ। পইচাৰ কাৰণে মই যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। তোৰ বায়েৰাই এই মাটি বাৰী ভাগ নকৰাকৈয়ে এইখন ঘৰৰ পৰা পলাই পত্ৰং দিলে। আশা কৰোঁ তই যাতে তেনেকুৱা নকৰ। আমাৰ অধিকাৰ কিন্তু আমাক লাগিবই। মই কৈ থলো। মানুহে ভবাৰ দৰে যদি সকলো হ'ল হয় তেন্তে কথাই নাছিলে। খুৰী তুমি ভাবা, যিমান মন যায় সিমান ভাবা, কিন্তু হ'ব। কিন্তু এইবোৰ হ'বলৈ পালে কেনেকৈ? চব মোৰে দোষ। নাই, তোমাৰ একো দোষ নাই, ভুল মোৰহে মা। আচলতে কি ফুল ফুলে আমার এবারে লাইটত জ্বলে, লাইটতে জ্বলক
হাত পাতি ধরে না লয় কি ফুল ফুলে আমারে বাই লাইটত জ্বলে লাইটতে জ্বলুক বা বাই হালি পৰ বাই আহিছো দেই তুমি ঠিকেই কৈছা ভুলটো তোমাৰেই খোজ দিওঁতে অকণমান সাৱধান হ'ব লাগে তোমাৰ গাত আকৌ চৰকাৰী চাকৰি ভূতটো লম্ভি আছে নহয় ভালকৈ মাটিত ভৰি নপৰে এতিয়া পৰিণাম পালা এতিয়া দুদিনমান ঘৰতে বহি ৰেষ্ট কৰা বাই তই এতিয়া এইবোৰ এৰি সোনকালে ভাতত লাগি নিজৰ জীৱনটো ভাল পাবলৈ ষ্টাৰ্ট কৰিছিলোহে তোমাৰ গাত আকৌ চৰকাৰী চাকৰি ভূতটো লম্ভি আছে নহয় ভালকৈ মাটিত ভৰি নপৰে এতিয়া পৰিণাম পালা এতিয়া দুদিনমান ঘৰতে বহি ৰেষ্ট কৰা বাই তই এতিয়া এইবোৰ এৰি সোনকালে ভাতত লাগি ৰবা একো নকবা যোৱা ভাতত লাগাগে মই ঠিকে আছো তুমি ঠিকে আছা নে নাই কোনোবাই নেদেখিলেও মই দেখিছো কিন্তু বাইদেউক মই আচৰিত পালো তেখেতৰ ব্যৱহাৰ দেখি মই হাইৰাণ হৈ গৈছো নাপায় কিন্তু বুৱাৰী মই ভাতটো পাতি থৈ আহো তুমি একদম হিলাহিলি নকৰিবা মই এই গলো এই আহিলো দে বাই এখন ঘৰৰ বাহিৰৰ মানুহ হৈও মোৰ বাবে ইমান চিন্তা ইমান মই আপোন তাইৰ বাবে কিন্তু এইখন ঘৰৰ আপোন মানুহবোৰৰ বাবে এই সময়ত এখেতো কাষত নাই হঠাৎ একো নোকোৱা নেমেলাকৈ ক'ত বা গ'ল কি বা কৰি আছে উঠক উঠক এনেকৈ শুই থাকিলে নহয় নহয় দেউতাৰ আপোনাক লৈ বহুত চিন্তা সোনকালে ভাল কিবা এটা কৰাৰ কথা ভাবক আৰে আমি উপহাৰ দিয়া এটা সুন্দৰ জীৱন তই সজাবলৈ নিশিকিলি সদায় কেৱল ধ্বংস কৰিবলৈহে শিকিলি এজনী নিজ জাতৰ ছোৱালীক বিয়া কৰাই আনি মোৰ মান সন্মানটো শেষ কৰিলি আৰু এতিয়া বাদ দে সেইবোৰ একেটা কথাকে মই আৰু কিমান কম কিন্তু এটা কথা মাথোন সোঁৱৰাই থওঁ এই মুহূৰ্তৰ পৰাই তোৰ আৰু তোৰ জীৱনৰ সেই বিশেষ ব্যক্তিগৰাকীৰ বিষয়ে মই অকণো নাভাবোঁ আৰু যিদিনা মই ভাবিবলৈ ল'ম সেইদিনাখন তোৰ কোনো কথাই মই মানি নলওঁ কথাষাৰ মনত ৰাখিবি এফালে অৰুন্ধতীৰ প্ৰতাৰণা আৰু আনফালে দেউতাৰ মোৰ প্ৰতি থকা ঘৃণা আৰু মাজত মই নিজৰ জীৱনটো ভাল পাবলৈ ষ্টাৰ্ট কৰিছিলোহে ভগৱানে তাকো সহ্য নকৰিলে নাই নতুনকৈ মই নিজকে কিবা কামত ব্যস্ত কৰি ৰাখিব লাগিব নহ'লে তোৰ চিন্তাবোৰে মোক পাগল কৰি পেলাব